নমস্কাৰ, মই আব্দুল কালাম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু যোৱাকালি যি ঘটনা সংঘটিত হৈ গ'ল আৰু সেই ঘটনা সন্দৰ্ভত মই আপোনালোকক কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। আচলতে মোৰ সৈতে কি হৈছিলে, কিয় মোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে, মোক বদনাম কৰিবলৈ কোনে কোনে চেষ্টা চলাইছে, মই কাৰ ষড়যন্ত্ৰ বুলি কৈছোঁ, আৰু এই সন্দৰ্ভত মই আপোনালোকৰ সন্মুখত কিছু কথা লৈ আহিছোঁ। ঘটনাটো হৈছিলে আজি প্ৰায় 4 দিন পূৰ্বে। যি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মোৰ ওপৰত অভিযোগ আনিছিলে, সেই ঘটনাটো আজি 4 দিন পূৰ্বে সংঘটিত হৈছিলে লখিমপুৰ জিলাৰ ইছলামপুৰ বেচাপট্টিত। আৰু সেই ঘটনাৰ লগত কেইজনমান সাংবাদিক, কেইজনমান দালাল আৰু কেইজনমান গু মাফিয়া জড়িত হৈ পৰিছিলে। মোক যিকোনো প্ৰকাৰে তেওঁলোকে অভিযোগ সজাবলৈ চেষ্টা কৰিছিলে, কিন্তু সেই আশা তেওঁলোকৰ পূৰণ নহ'ল। যিহেতু মই এই বিষয়ে কোনো কথা অৱগত নহয়, মই কোনো ধৰণৰ দালালি বা অন্য কোনো বিষয়ৰ লগত মই জড়িত হোৱা নাছিলোঁ। মোক 100% তেওঁলোকে ফচাবলৈহে এনেকুৱা ধৰণৰ এক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছিলে। আচলতে মই ৰাইজৰ স্বাৰ্থত প্ৰতিদিন মই কাম কৰি আহিছোঁ, মই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ ৰাইজৰ স্বাৰ্থত। কোনোদিন মই কাৰো লগত দালালি বা কোনো SP আনন্দ মিশ্ৰ ডাঙৰীয়া বা আৰক্ষীৰ কথা কৈ কোনোদিন মই কাৰোৰ পৰা এটকা এটা মই লোৱা নাই, আৰু কোনেও ক'ব নোৱাৰিব। মই গু মাফিয়া, দালাল আৰু বিভিন্ন অন্যায় কামৰ বিৰুদ্ধে মই সদায় মাত মাতি আহিছোঁ, আৰু যাৰ বাবে নেকি মোক এনেধৰণে ষড়যন্ত্ৰ কৰা হৈছে মোৰ ওপৰত। তো আৰক্ষীয়ে মোক কিয় গ্ৰেপ্তাৰ কৰিছিলে, বহুতৰে প্ৰশ্ন। আৰক্ষীয়ে মোক গ্ৰেপ্তাৰ কৰাৰ কাৰণ এটাই যে গু মাফিয়া, দালাল, সাংবাদিকসকলে যেনেধৰণে মোক ফচাব বিচাৰিছিলে, তেওঁলোকৰ যি প্লেন আছিলে, যি পৰিকল্পনা আছিলে, সেই পৰিকল্পনা মতে তেওঁলোকে মোৰ ওপৰত এটা এজাহাৰ দাখিল কৰাইছিলে। আৰু মই বেয়া কামৰ লগত জড়িত আছোঁ বুলিও কোনো ধৰণৰ তথ্য আৰক্ষীৰ লগতো নাই বা কোনো ব্যক্তিৰ লগতো নাই। আৰু সেইমতে মোক আদালতে জামিন মঞ্জুৰ কৰিছে। মই এই শুভক্ষণত মহামান্য আদালতক ধন্যবাদ জনাইছোঁ। বৰ্তমানো যে এনেকুৱা ধৰণৰ এক সুন্দৰ ন্যায় মানুহে পাবলৈ সক্ষম হয়, এইটো একদম স্পষ্ট কথা। আৰক্ষীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আনন্দ মিশ্ৰ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কোনোদিন বিনা কাৰণত মানুহে যাতে জেলত যাবলগীয়া নহয়, মানুহক যাতে হেৰেছমেণ্ট কৰিবলগীয়া নহয়, সেই অনুৰোধ আমি আৰক্ষী প্ৰশাসনক জনাইছোঁ। লগতে অধিবক্তা ইনামুল হক চৌধুৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি কম সময়ৰ ভিতৰত অতি তৎপৰতাৰে মোৰ জামিন মঞ্জুৰ কৰিছে। আৰু কেইজনমান সংবাদকৰ্মী, কেইজনমান সাংবাদিকে মোৰ নামত ভুৱা প্ৰচাৰ চলাই আছে। মই বোলে ভুৱা সাংবাদিক, মই কোনোদিন সাংবাদিকৰ পৰিচয় দিয়া নাই, মই সংবাদদাতা। মই সংবাদ সংগ্ৰহ কৰি মই প্ৰচাৰ কৰাৰ দায়িত্ব মোৰ। মই সংবাদদাতা, ভুৱা সাংবাদিক বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে। মই তেওঁলোকক এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ, তেওঁলোকক মই প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে মই যদি প্ৰকৃততে দোষ কৰিছোঁ, আপোনালোকে এটা এভিডেঞ্চ দিয়ক, এটা প্ৰমাণ মোক দিয়ক, নহ'লে আপোনালোককো মই আইনৰ আওতাত নিবলৈ বাধ্য হ'ম। যিকেইজন সাংবাদিক মোক বদনাম কৰিবলৈ অহৰহ চেষ্টা চলাই আছে, ইতিমধ্যে সাংবাদিকসকলক মই চিনি পাইছোঁ, আৰু সেই সাংবাদিকসকলৰ ওপৰতো মই ব্যৱস্থা গ্ৰহণ কৰিম। আৰু মোক বিভিন্ন ধৰণে মানসিক হাৰাশাস্তি তেওঁলোকে চলাই আহিছে। আজিও তেওঁলোকে প্ৰচাৰ কৰি আছে মই বোলে SP আনন্দ মিশ্ৰৰ কথা কৈ বোলে মই ধন সংগ্ৰহ কৰোঁ, মানুহক বোলে ব্লেকমেইলিং কৰোঁ, এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাই আছে কেইজনমান সাংবাদিকে। আৰু সেই সাংবাদিকসকলে হৈছে সমাজৰ কলংক। যিকেইজনে এনেকুৱা ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰে, যিকেইজন সাংবাদিকে কোনো তথ্য নজনাকৈ, কোনো এটা বিষয়ৰ কোনো জ্ঞান নথকাকৈ বাতৰি সম্প্ৰচাৰ কৰে, তেওঁলোকেই হ'ল সমাজৰ কলংক, আৰু তেওঁলোকেই সমাজ ধ্বংসৰ মূল কাৰণ। আমাৰ সমাজতে কেইজনমান সাংবাদিক আছে, সেই সাংবাদিকসকলে কেৱল ধনী
আৰু মাফিয়াবিলাকৰ লগত তেওঁলোকে জড়িত হৈ থাকে, মাষ্টাৰ মাইণ্ডবিলাকৰ লগত জড়িত হৈ থাকে। তেওঁলোকৰ পৰা মোটা অংকৰ ধন পায়, আৰু মোটা অংকৰ ধন পাই তেওঁলোকে নিজকে সমাজ সেৱক বুলি পৰিচয় দিয়ে। আচলতে তেওঁলোকেই ধুৰন্ধৰ, তেওঁলোকেই সমাজৰ কলংক এজন সমাজ সেৱক। মই ইয়াৰ জৰিয়তে তেওঁলোকক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, মই তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিম। বৰ্তমান বিষয়টো সম্পূৰ্ণ আইনৰ আওতাত আছে, তদন্ত চলি আছে, আৰু যি মূল বিষয় আছিলে যে মোক আৰক্ষীয়ে যি বিষয়ত গ্ৰেপ্তাৰ কৰিছিলে, এই বিষয়টো অলপ অন্য ধৰণৰ। ইছলামপুৰ বেচাপট্টিৰ এজন মহিলা দৰ্শনৰ অপচেষ্টা কৰিছিলে দুজনকৈ যুৱকে, আৰু সেই দুজন যুৱকৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিবলৈ মোক মাতিছিলে সেই মহিলাগৰাকীয়ে। আৰু বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে যিহেতু মোক মাতিছে, মই যাবই লাগিব, সেইবুলি মই লালুকলৈ গ'লোঁ। লালুকত যোৱাৰ পিছত মহিলাগৰাকীয়ে কৈছে, মই আগতে এজাহাৰখন দাখিল কৰি আহোঁ, তাৰ পিছতহে মই নিউজ কৰিম, এনেকুৱা ধৰণৰ এটা কথা মহিলাগৰাকীয়ে মোক কৈছিলে। তো মই কৈছোঁ যে আপুনি এজাহাৰখন দিয়া হওক, তাৰপিছতহে মই নিউজ কৰিম। তাৰপিছত মহিলাগৰাকীয়ে এজাহাৰ লিখিবলৈ বিচাৰি আছে, মানুহ পোৱা নাই। মোক কৈছে যে আপুনি এজাহাৰখন লিখি দিয়ক, মই থানাত দিওঁগৈ। তেতিয়া মহিলাগৰাকীৰ লগত এজন পুৰুষ আছিলে, আৰু সেই পুৰুষজনে হৈছে মহিলাগৰাকীৰ স্বামী। আৰু মহিলাগৰাকীৰ স্বামীয়ে মোক বাৰে বাৰে কোৱাৰ পিছত মই এজাহাৰখন লিখিলোঁ, আৰু সেই এজাহাৰখন নি থানাত দিলে। থানাত দিয়াৰ পিছত মই লগে লগে লালুকৰ পৰা মই অন্য এখন ঠাইলৈ মোৰ নিমন্ত্ৰণ আছিলে, মই তালৈ গুচি গ'লোঁ। আৰু নিমন্ত্ৰণ খোৱাৰ পিছত মোৰ সন্ধিয়া 5 বজাত ধৰ্মপুৰ মাদ্ৰাছা মছজিদত মিটিং আছিলে, সেই মিটিঙত মই গুচি গ'লোঁ। তাৰপিছত এই যি বিষয়, এই ঘটনা সন্দৰ্ভত মই কোনো ধৰণে অৱগত নহয়, আৰু এই বিষয়টোক লৈ একাংশ দালাল, সাংবাদিক আৰু গো মাফিয়া মোৰ ওপৰত ষড়যন্ত্ৰ কৰি যি বিপক্ষৰ যিজন ব্যক্তি আছিলে, সেই ব্যক্তিজনৰ হতুৱাই মোৰ ওপৰত এজাহাৰ দাখিল কৰাইছে। আৰু এই বিষয়টোক অতি গৰিহণাৰ যোগ্য যে এজন সৎ ব্যক্তি, কোনো ধৰণৰ বেয়া কামৰ লগত জড়িত নথকা ব্যক্তিক এনেধৰণে এজাহাৰ দাখিল কৰা বা মানসিক অত্যাচাৰ কৰা গৰিহণাৰ যোগ্য। এইখিনি আপোনালোকক জনাইছোঁ। আচলতে মোৰ ওপৰত এয়া গভীৰ ডাঙৰ ষড়যন্ত্ৰ চলি আছে, পূৰ্বেও চলিছিলে, আজিও তেনেকুৱাই অনুৰূপ ঘটনা সংঘটিত হৈ গ'ল। গতিকে এই বিষয়টোক আপোনালোকে যাতে ৰাইজৰ মাজত বেছিকৈ শ্বেয়াৰ কৰি দিয়ে, ৰাইজে অৱগত হওক। সৎ পথত ন্যায়ৰ পক্ষত থাকি ময়ো কাম কৰিব বিচাৰোঁ, ময়ো ৰাইজৰ লগত থাকি ৰাইজক সহায় সহযোগিতা কৰিব বিচাৰোঁ বিভিন্ন সমস্যাত। আৰু তেনে ক্ষেত্ৰত মোক এনেদৰে পিছুৱাই লৈ অহাৰ এক ষড়যন্ত্ৰ চলি আছে। গতিকে আপোনালোকে এই বিষয়টো বিবেচনা কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ, নমস্কাৰ, আসসালামু আলাইকুম।